নমস্কাৰ, জয় অসম। সকলোকে স্বাগতম জনাই আৰম্ভ কৰি লৈছোঁ আজিৰ কাহিনী। জিম কৰবেট চাহাবৰ কিতাপ মেন ইটাৰ্ছ অফ কুমাৰ, এটি কাহিনী চম্পাৱতৰ নৰসাধক। চম্পাৱতৰ নৰসাধক এই কাহিনীটো জিম কৰবেট চাহাবৰ মেন ইটাৰ্ছ অফ কুমাৰ প্ৰথমটো চিকাৰ কাহিনী। এই বাঘটোৰ কথা জিম কৰবেট চাহাবে প্ৰথম তেতিয়া শুনিছিল যেতিয়া তেখেতে মালানীক চিকাৰ কৰিবলৈ গৈছিলে, আৰু এই বাঘটোৱে পিছত চম্পাৱতৰ আতংকৰ ৰূপত বিখ্যাত হৈ পৰে। এই বাঘটো প্ৰথমতে নেপালত আছিল। এই বাঘটোৱে নেপালত প্ৰায় 200মান মানুহ খোৱাৰ পাছত নেপালৰ আৰ্মীয়ে ইয়াক কুমাও অঞ্চললৈ খেদি পঠিয়ায়। তাৰ পিছৰ পৰা এই বাঘটোৱে আহি কুমাও অঞ্চলত প্ৰায় 234টা মানুহ খায়হি। তাৰ পিছতহে জিম কৰবেট চাহাবে ইয়াক মাৰিবলৈ সক্ষম হয়। জিম কৰবেট চাহাব যেতিয়া নাইনিতাললৈ ঘূৰি আহে, তাৰ দুদিনমানৰ পাছতে নাইনিতালৰ ডেপুটি কমিশ্যনাৰ বাগদুৱে আহি তেখেতক এই নৰসাধকটোৰ কথা কয়। তেখেতে কয় যে নৰসাধকটোৱে মানুহৰ ওপৰত বৰ অত্যাচাৰ কৰিছে আৰু ইয়াক সোনকালে যদি মাৰিব পৰা যায় তেতিয়াহ'লে অত্যন্ত ভাল হ'ব। তেতিয়া জিম কৰবেট চাহাবে দুটা চৰ্ত ৰাখি বাঘটো মাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰথম চৰ্তটো আছিল পুৰস্কাৰৰ যিটো টকা ঘোষণা কৰা হৈছিল, সেই টকাৰ পুৰস্কাৰটো উঠাই ল'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছিল যিমান চিকাৰী বাঘটো মৰাৰ কাৰণে সেই ঠাইত আহি আছে, সেই সকলো চিকাৰী আলমোৰা জিলাৰ পৰা আঁতৰাই নিব লাগে। আলমোৰা জিলাখন হ'ল কুমাৰৰ এখন জিলা, আৰু এই জিলাখনতে চম্পাৱত নামৰ এই ঠাইডোখৰ অৱস্থিত। লগতে তেখেতে ক'লে যে এই বাঘটোৱে যেতিয়াই এটা মানুহ মৰাৰ খবৰ তেওঁ পাব, তেওঁ লগে লগে বাঘটো মাৰিবৰ কাৰণে তেওঁ যাব। এসপ্তাহৰ পাছত ডেপুটি কমিশ্যনাৰ আহি তেখেতক ক'লে যে দাবিধুৰা আৰু ধুনাঘাটৰ মাজত পালি নামে এখন গাঁৱত বাঘে এজনী ছোৱালী মাৰিছে। কথাটো শুনিয়ে জিম কৰবেট চাহাবে লগত 6জন মানুহ লৈ, তেওঁৰ যিকেইজন 6জন লগোৱা বা কাম কৰা মানুহ লগত লৈ তেখেত প্ৰায় 17 কিলোমিটাৰমান খোজকাঢ়ি চম্পাৱতলৈ। প্ৰথম দিনা তেখেত ধাৰীত থাকিলে, ধাৰী নামৰ এডোখৰ ঠাইত। তাৰ পিছদিনা তেখেতে খোজকাঢ়ি গৈ সন্ধ্যা সময়ত পালিগ্ৰাম পালেগৈ। যেতিয়া তেওঁ পালিগ্ৰাম গৈ পালেগৈ, তাত দেখিলে যে গোটেই মানুহবোৰৰ মাজত প্ৰায় আতংকময় পৰিৱেশ। গাঁওখনত বেছি নহয় 50জনমান মানুহ হ'ব, আৰু মানুহবোৰ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰত সোমাই আছে। তেওঁৰ লগত যোৱা মানুহকেইটাই যেতিয়া বাহিৰতে জুই ধৰি চাহ বনালে আৰু চাহ একাপ লৈ তেওঁ যেতিয়া চাহ খাবলৈ বহিছে, তেতিয়াহে এজন এজনকৈ মানুহ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। সেই মানুহকেইজনৰ পৰা, গাঁৱৰ মানুহবোৰৰ পৰা তেখেতে গম পালে যে বাঘ বেছি দূৰলৈ যোৱা নাই, ওচৰতে আছে। কাৰণ যোৱা 3 ৰাতি গাঁৱৰ ঘৰবোৰৰ পৰা অলপ দূৰৰ আলিটোত বাঘে গোজৰণি মাৰিছে, আৰু কাষৰ দ পথাৰখনতো বাঘটো দেখা পাইছে গাঁৱৰ মানুহে। তাৰপিছত গাঁওবুঢ়াই তেওঁলোকক থাকিবৰ কাৰণে এটা ঘৰ চাফা কৰি দিলে। ঘৰটোত 8জন মানুহ একেলগে থাকিব লাগিব। সেইকাৰণে তেখেতে ভাবিলে যে বাকীকেইজন মানুহ ভিতৰত থাকিব, তেখেত বাহিৰত থাকিব। তাৰপিছত তেখেতে যেতিয়া ৰাতিৰ আহাৰ খালে, আহাৰ খোৱাৰ পিছত লগৰ মানুহকেইটাক ঘৰটোৰ ভিতৰত থকাৰ ব্যৱস্থা কৰি দিলে। কৰি দি তেখেত আলিটো পাৰ হৈ এডোখৰ ঠাইত গছ এজোপাত পিঠি দি বহি ৰাতি পহৰা দিবলৈ আৰম্ভ কৰিলে। গাঁৱৰ মানুহবোৰে কৈছিলে যে বাঘটোৱে আলিটোৱে দি অহা যোৱা কৰে। গতিকে তেখেতে ভাবিলে যদি বাঘটোৱে এইটো ৰাস্তাই অহা যোৱা কৰে, তেখেতে জোনৰ পোহৰত বাঘটোক গুলি কৰাৰ সুযোগ এটা পাব। তেখেতে এনেধৰণে বহু ৰাতি বাহিৰত কটাইছে। তেখেতে কৈছে যে তেখেতে নৰসাধকলৈ এনেদৰে ৰাতি অতিবাহিত কৰা এয়াই প্ৰথম নহয়, কিন্তু তথাপিও তেখেতে এনেকুৱা হৈছিল যে তেখেতৰ সম্পূৰ্ণ গোটেই আলিবাটটো, তেওঁৰ সন্মুখৰ গোটেই আলিবাটটো জোনৰ পোহৰত পোহৰ হৈ পৰিছিলে। আৰু তাত যেতিয়া ওখ ওখ গছৰ ছাঁবোৰে দুয়োকাষে হালি আছিলে বতাহত, তেতিয়া তেওঁ এনেকুৱা লাগিছিল যে কেইবাটাও বাঘ যেন তেওঁৰ ফালে আহি আছে। তেওঁ নিজৰ ওপৰতে খং উঠিছিলে যে এটা হিংস্ৰ নৰসাধকৰ ওপৰত আগত নিজকে এনেদৰে এৰি দিছে, আকৌ তেখেতৰ গাঁৱলৈ ঘূৰি যোৱাৰ সাহসো তেখেতৰ নাইকিয়া হ'ল। সেইকাৰণে তেনেকৈয়ে জাৰত কঁপি কঁপি তেখেত তাতে বহি থাকিলে।
আৰু যেতিয়া ৰাতিপুৱা আকাশত বেলি ওলালে তেতিয়া তেখেতে আঁঠুৰ ওপৰতে মূৰ থৈ গছজোপা তলতে শুই থাকিব। এঘণ্টামান পিছত যেতিয়া লগৰ মানুহকেইটা আহি পিনি তেখেতক তুলি দিহি তেতিয়াহে তেখেত সাৰ পায়। তেখেতক গোটেই ৰাতি বাহিৰত তেনেকৈ থকা দেখি গাঁৱৰ মানুহবোৰ আচৰিত হৈছিলে। আচৰিত হ'বও কথা, যিডোখৰ ঠাইত আগদিনা এজনী ছোৱালী বাঘে লৈ গৈছে আৰু পিছদিনা এটা মানুহে তেনেকৈ ৰাতি পহৰাত থকাটো চাবলৈ গ'লে বৰ সাধাৰণ কথাও নহয়। তেওঁলোকে কোনডোখৰ ঠাইত মানুহ মাৰিছিল দেখুৱাবলৈ গ'লে কোনেও ওলাই যাবলৈ সাহস নকৰিলে, চবেই দূৰৰ পৰা আঙুলিয়াহে দেখুৱালে। ছোৱালীজনী যেতিয়া বাঘে মাৰিছিলে তেতিয়া ছোৱালীজনীয়ে গৰুৰ কাৰণে গছৰ পাত আনিবলৈ ওচৰৰ আৰু মহিলাসকলৰ লগত হাবিলৈ গৈছিলে। দুপৰীয়া সময়ত তেওঁলোকে একেলগে গৈ গছ কাটিবলৈ গছত উঠিলে। ছোৱালীজনী আৰু দুজনী মানুহে একেজোপা গছতে উঠিছিলে গছ কাটিবলৈ। আৰু পাছত যেতিয়া তেখেতে দেখিছিলে সেই গছজোপা এটা হোলা কাষত আছিলে আৰু হোলাটো প্ৰায় 10-12 ফুটমান বহল, 4 ফুটমান দ। যেতিয়া ছোৱালীজনীয়ে গছ কাটি এদাই হৈছিলে তেতিয়া ছোৱালীজনী গছৰ পৰা নামি আহিব খুজিছিলে। যেতিয়া তাই নামি আহিব খুজিছিলে তেতিয়া এই বাঘটোৱে কোনেও নেদেখাকৈ মনে মনে আহি ছোৱালীজনী ভৰিত কামুৰি মাৰি ধৰিলে। আৰু ছোৱালীজনীয়ে যেতিয়া কামুৰি মাৰি সেই তলফালৰ পৰা টানি ধৰিলে তেতিয়া ছোৱালীজনী হাতখন গছৰ পৰা এৰাই গ'ল। বাঘে তাইক হোলাৰ মাজত নি পানি ভৰিৰ পৰা এৰি দিলে। তেতিয়া ছোৱালীজনীয়ে থিয় হৈ পলাবলৈ চেষ্টা কৰিলে, তেতিয়া আকৌ বাঘটোৱে তাইৰ ডিঙিত কামোৰ মাৰি ধৰিলে। তেতিয়া ছোৱালীজনী তাতে মৰি থাকিলে আৰু মৰি থকাৰ লগে লগে বাঘে তাইক মুখতে লৈ হোলাটো পাৰ হৈ উঠি ঘন হাবিৰ মাজলৈ সোমাই গুচি গ'ল। আৰু সেই একেজোপা গছতে থকা বাকী দুজনী মানুহে গোটেই ঘটনাটো নিজৰ চকুৰ আগতে দেখিলে। আৰু বাঘজনী হাবিত সোমোৱাৰ লগে লগে তেওঁলোক গছৰ পৰা নামি উভতি ঘৰলৈ দৌৰ মাৰিলে। তাৰ বাহিৰে আৰু কৰিবলৈ উপায় কি আছিলে? উপায়টো একো নাই। তাৰপিছত গাঁৱৰ সকলো মানুহে ঢোল টিং এনেধৰণে লৈ ঢোল বজাই ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি গৈছিলে। মানুহখিনি গৈ যিটো হোলাৰ ওচৰৰ পৰা ছোৱালীজনী ধৰি নিছিলে, হোলাটো ওচৰ কৰাৰ লগে লগে হাবিৰ পৰা বাঘে গুজৰিবলৈ ধৰিলে। আৰু লগে লগে তেওঁলোকে ভয় খাই সেই ঠাইৰ পৰা গাঁৱৰ ফালে ঘূৰি দৌৰ মাৰিলে। তাৰপিছত তেওঁলোকে আকৌ এবাৰ হোলাটোৰ ওচৰলৈ ছোৱালীজনী উদ্ধাৰ কৰিবলৈ গৈছিলে। এইবাৰ তেওঁলোকে বন্দুকো লৈ গৈছিলে, কিন্তু বন্দুকটো লৈ গৈ যেতিয়া বন্দুকধাৰীয়ে আকাশলৈ গুলি কৰি বাঘটো খেদিবলৈ চেষ্টা কৰিছিলে তেতিয়া বাঘেহে ওলোটাই গুজৰণি মাৰি খেদি আহিলে। আৰু সেইকাৰণে তেওঁলোকে ছোৱালীজনী উদ্ধাৰ কৰাৰ কথা একেবাৰে বাদেই দিলে। যেতিয়া জিম কৰবেট চাহাবে বন্দুকধাৰী মানুহজনক সুধিছিলে যে তেখেতে আকাশলৈ গুলি কৰাতকৈ বাঘ থকা ফালে হাবিৰ ফালে গুলি নকৰিলে কিয়, তেতিয়া বন্দুকধাৰী মানুহজনে কৈছিলে বাঘ এনেই খঙত আছে, তাতে যদি গুলি কেনেবাকৈ লাগিলহেঁতেন কাকো সোধাই নিদিলেহেঁতেন। জিম কৰবেট চাহাবে সেইদিনা ৰাতিপুৱা 3 ঘণ্টামান গাঁওখনৰ আশে পাশে জংঘলত বাঘ লগ পোৱাৰ আশাত ঘূৰি ফুৰিলে, কিন্তু সেইদিনা তেখেতে বাঘ লগ নাপালে। পিছদিনা ৰাতিপুৱা তেওঁ চাহ খাই উঠি গাঁৱৰ মানুহখিনিক ক'লে যে ছোৱালীজনীক বিচাৰি যাব লাগে, কিন্তু মানুহবোৰে বিচাৰি যাবলৈ সাহস নকৰিলে। তথাপি 2জন মানুহক লগত লৈ তেখেতে ছোৱালীজনী বিচাৰি গ'ল। আৰু ছোৱালীজনী বিচাৰি ফুৰোঁতে তেখেতে ছোৱালীজনী মৰা ঠাইডোখৰ পালেগৈ। সেই ঠাইডোখৰ পৰীক্ষা কৰি চাই তেখেতে গম পালে যে যিটো বাঘে ছোৱালীজনী মাৰিছে সেইটো আচলতে বাঘ নহয়, সেইটো এজনী বাঘিনী। আৰু বাঘিনীজনী বয়স বেছি হোৱাৰ কাৰণে বাঘিনীজনীয়ে তাই সৰ্বসাধাৰণ যি চিকাৰ সেই চিকাৰ কৰিব নোৱাৰা হোৱাৰ বাবেই তাই মানুহ খাবলৈ লৈছে। তেওঁ সেই হোলাটো পাৰ হৈ যেতিয়া হাবিত সোমাই অলপ দূৰ গৈ তেওঁ ছোৱালীজনীৰ তেজ লগা কাপোৰ আৰু কেইডোখৰমান হাড় পালে। দাহ সংস্কাৰ কৰিবৰ কাৰণে ছোৱালীজনীৰ তেজৰ কাপোৰ আৰু হাড় টুকুৰা কাপোৰ এখনত বান্ধি লৈ তেওঁ তাৰ পৰা উভতি আহিলে। উভতি আহি তেখেতে সেইদিনা সেই ঠাইৰ পৰা বেলেগ এডোখৰ ঠাইত বেলেগ এটা ঘটনা হোৱাৰ ঘটনাস্থলী চাবলৈ গ'ল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।
এই কাহিনীটো একেদিনাই কৈ শেষ কৰাটো সম্ভৱ নহয়, কাহিনীটো যথেষ্ট দীঘল। সেইকাৰণে এই কাহিনীটোক খণ্ড হিচাপতে এটা এটা ভাগ হিচাপত কমেও ৩-৪টামান ভাগত শেষ কৰিব লাগিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, আৰু কিবা যদি ভুল হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। সকলোলৈকে ধন্যবাদ থাকিল। আজিলৈ ইমানতে সামৰিছোঁ। জয় অসম।